কল কৰা ব্যক্তিগৰাকী বৰ্তমান ব্যস্ত আছে। তেজে তেজে আছে মৰমৰে হিমা কিমান পৰিধি ভাঙি থৈ গলা ভাল পোৱা মৰমবোৰে বাৰুকৈ আমনি কৰে দিলো কাষৰতে আজি তোমাক নিজৰ কৰি নবলে ব্যক্তিগৰাকী বৰ্তমান ব্যস্ত আছে। নুবুজা কিয় পায়ো হেৰুৱাই থাকিও নাথাকা কিয় কাষতে তুমি যে তুমি মই এটি মধুৰ সপোন আছিলোঁ। সপোনটি সপোন হৈ থকা হ'লেই ভাল আছিল জানা। ভাল পোৱাৰ দলিচাত মই যেন এতিয়া এপাহি নিৰহ গোলাপ। তথাপিও তুমি সুখী হোৱা তাৰে কামনা। আমাৰ মৰম স্মৃতিবোৰ বুকুত বান্ধি এনেকৈ জীয়াই থাকিবলৈ দিয়া, এনেকৈ জীয়াই থাকিবলৈ দিয়া। বুজিও